নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এই চেনেল এন টপিকলৈ। বন্ধুসকল, আমি আজি আলোচনা কৰিম কেইটামান সাধাৰণ জ্ঞানৰ ওপৰত। তো বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা দেশ কোনখন? ক আমেৰিকা যুক্তৰাষ্ট্ৰ, খ চীন, গ ভাৰত, খ ইণ্ডোনেছিয়া। ইয়াৰ উত্তৰটো হৈছে খ চীন। পৃথিৱীৰ ক্ষুদ্ৰতম দেশ কোনখন? ক শ্ৰীলংকা, খ ভেটিকান চিটি, গ বাংলাদেশ, খ নেপাল। উত্তৰটো হৈছে খ ভেটিকান চিটি। পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যা দেশ কোনখন? ক ভাৰতবৰ্ষ, খ বাংলাদেশ, গ ৰাছিয়া, খ অষ্ট্ৰেলিয়া। উত্তৰ ভাৰত। পৃথিৱীৰ বৃহত্তম দেশ কোনখন? ক আমেৰিকা যুক্তৰাষ্ট্ৰ, খ ৰাছিয়া, গ চীন, খ ব্ৰাজিল। উত্তৰ খ ৰাছিয়া। শীতল যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ক ভাৰত পাকিস্তানৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ইংলেণ্ড, ফ্ৰান্স, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়াৰ মাজত। উত্তৰ খ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়াৰ মাজত। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।